নমস্কাৰ মই নৱজিতে নিযুক্তি সম্পৰ্কীয় এটা বিশেষ ভিডিও লৈছো আপোনালোকৰ কাৰণে আশা কৰো আপোনালোকে হেকলকে চাব ভিডিওটো অতি গুৰুত্বপূৰ্ণ হয় যোৱা কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বিশেষকৈ গণিত শিক্ষক আৰু বিজ্ঞানৰ শিক্ষকৰ ক্ষেত্ৰত যদিহে আপুনি গণিতৰ শিক্ষক হ'ব বিচাৰে তেতিয়া হলে আপোনালোকৰ যদিহে মেজৰ আছে তেতিয়া প্ৰবলেম নহয় কাৰণ মেজৰ থকা সকলো গণিত শিক্ষক পদৰ কাৰণে এপ্লাই কৰিব পাৰিব যিসকলৰ গণিতত মেজৰ আছে আৰু যিসকলৰ গণিতত মেজৰ নাই তেও ধৰক ফিজিক্সত মেজৰ আছে কাৰবাৰ কেমিষ্ট্ৰিত মেজৰ আছে তেওলোকৰ যদিহে ম্যাথছ তো পাস কোৰ্স হিচাপে যদি আছে তেতিয়া হলে তেওলোকে এপ্লাই কৰিব পাৰিব গণিত শিক্ষক পদৰ কাৰণে আৰু এটা কথা হল যে যিবিলাকৰ গণিতত 50% নম্বৰ নাই কিন্তু তেও ধৰক বায়োলজি মেজৰ লৈছে তেও গণিতত 50% নম্বৰ নাই তেও পাস কোৰ্সও নাই গণিত তেও ধৰক কেমিষ্ট্ৰি লৈছে যিবিলাকৰ ধৰক বায়োলজি আছিল যিবিলাকৰ বায়োলজি ধৰক মেজৰ লৈছে মানে বায়োলজি বুটানি আৰু জুলজি ধৰক কোনো মেজৰ লব পাৰে তাত যদিহে কাৰোবাৰ দিয়া এইচএছত যদি 50% মাৰ্কস নাই বা কোনোবাই ধৰক জিওগ্ৰাফি লৈছে বা কোনোবাই ধৰক হোম সায়েন্স লৈছে বা অন্যান্য সাবজেক্টসমূহ লৈছে তেতিয়া হলে তেও গণিত শিক্ষক পদৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব যে সায়েন্সত পঢ়িলে যে আপুনি গণিত শিক্ষক পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এটো নহয় আচলতে এটো আগতে আছিলে আগতে বুটানি মেজৰ থকা সকলো গণিত শিক্ষক পদৰ কাৰণে এপ্লাই কৰিছিলে বা সায়েন্স টিচাৰ পদৰ কাৰণে এপ্লাই কৰিছে এটো পাৰে সায়েন্স টিচাৰ পোষ্টত এপ্লাই কৰিব পাৰে কিন্তু এতিয়া কথা হল যে তেওলোকে নোৱাৰিব মানে যিবিলাকৰ এইচএছত 50% মাৰ্কস নাই গণিত সাবজেক্টত তেতিয়া হলে তেও গণিত শিক্ষক পদৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব মিনিমাম 50% নম্বৰ থাকিব লাগিব এটো কম্পালসৰি কৈছে যোৱা কেবিনেট বৈঠকত শিক্ষা বিভাগত গতিকে এটা ভাল পদক্ষেপ যিসকলে গণিত মেজৰ লৈছে বা যিসকলে গণিত পাস কোৰ্স হিচাপে আছে বা যিসকলে গণিতত অধিক নম্বৰ আছে এইচএছত তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ তেওঁলোকে কষ্ট কৰি পঢ়ি তেওঁলোকে মাৰ্কস পাবলৈ সক্ষম হৈছে কিন্তু যিসকলৰ ধৰক এইচএছত গণিত নাই তেওঁলোকে যদি গণিত শিক্ষক পদৰ কাৰণে যদি এপ্লাই কৰি চাকৰিটো পায় তেতিয়াহলে আপোনালোকৰ হয়তো বেয়া লাগিব কাৰণ গণিত যিসকলৰ গণিত বিষয়টো নাই এইচএছত তেওঁলোকে যদি গণিত শিক্ষক পদৰ কাৰণে এপ্লাই কৰে যদি চাকৰিটো লাভ কৰে গণিত শিক্ষক পদত তেতিয়া হলে আপোনালোকৰ বেয়া লাগিব নাই যিসকলৰ গণিতত মেজৰ আছে বা যিসকলৰ গণিত পাস কোৰ্স হিচাপে আছে তেওঁলোকৰ কাৰণে বেয়া লাগিব গতিকে মই জনাব বিচাৰিছো এটো এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে আৰু সায়েন্স টিচাৰ ক্ষেত্ৰতো এটো এটা ভাল হ'ব কাৰণ ম্যাথছ মেজৰ থকা সকলে তেওঁলোক সায়েন্স টিচাৰ পোষ্টত ধৰক এপ্লাই কৰিব নালাগে কাৰণ এটোটা তেওঁলোকৰ কাৰণে ভাল পদক্ষেপ গ্ৰহণ কৰিলে আগতে এনেকৈ এপ্লাই কৰিছিলে যিবিলাক ম্যাথছ মেজৰ আছে তেওঁ সায়েন্স টিচাৰ পোষ্টত এপ্লাই কৰিছে এনেকুৱা কাম কৰে গতিকে মই জনাব বিচাৰিছো এটো ভাল পদক্ষেপ গ্ৰহণ কৰিছে আৰু এটা কথা মই আপোনালোকৰ কমেন্ট সেকশনত প্ৰায় দেখা পাওঁ যে সকলোকে নিযুক্তি দিব লাগে এই কথাটো মই উত্থাপন কৰিব লাগে বুলি আপোনালোকে বহুত দাবী কৰি আছে যে আপুনি কিয় এই ক্ষেত্ৰত মাত মতা নাই যে সকলোকে নিযুক্তি দিব লাগে বুলি যিসকল লোক উত্তীৰ্ণ হৈ আছে এলপিইউপিত তেওঁলোকক ইতিমধ্যে নিযুক্তি দিবৰ কাৰণে মই আহ্বান জনাব লাগে অৱশ্যে মই যিখিনি কৰিব পাৰো সেইখিনি মই কৈ দিছো আপোনালোকক যে নিযুক্তি সম্পৰ্কীয় খবৰসমূহ দি থাকো যে সকলোকে নিযুক্তি দিব লাগে বুলি মই নকওঁ এই কাৰণে নকওঁ কাৰণ আপোনালোকে এটা জানে যে এটো এটা কম্পিটিশনৰ যুগ গতে কম্পিটিশনৰ যুগত আপোনালোক কম্পিটিশন কৰি চাকৰি লওক তাত মজা এটা বেলেগ আছে কিন্তু কোনো কম্পিটিশন নকৰাকে সকলোকে নিযুক্তি দিয়ক বুলি কলে নহব নিযুক্তি পাবলৈ হলে আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ পৰীক্ষাত পাছ কৰিব লাগিব এতিয়া ধৰক এতিয়া সকলোকে নিযুক্তি দিয়ক মানে কি আপোনালোকে ভালকে পঢ়াব জনা কিছুমান শিক্ষক ধৰক তেতৰ উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকৰ চাকৰি কৰা যোগ্য তেওঁলোকৰ নাই নেকি আছে প্ৰত্যেকৰে যোগ্যতা আছে চাকৰিৰ বাবে এজন যোগ্য প্ৰাৰ্থী বুলি মই বিবেচনা নকৰো আপোনালোকৰ কোৱালিফিকেশন থাকিলেই যে আপোনালোক এজন যোগ্য প্ৰাৰ্থী মই তো বিবেচনা কৰি নাচাও মই চাও আপোনালোকৰ কোৱালিটি কেনেকুৱা আপোনালোকৰ পঢ়াৰ ধৰণ কেনেকুৱা সেইখিনি চাব লাগিব আপোনালোকৰ একাডেমিকটো চাব লাগিব সকলো চাব লাগিব সকলো চাই মেলি যদি আপোনালোক মই ভাবো যে এজন যোগ্য প্ৰাৰ্থী তেতিয়া হলে মাত মাতিবলৈ ভাল আপোনালোকৰ কথা কিছুমানক লৈ মই এটো একেবাৰে মাত মাতিবলৈ মন নাই মেন্টালিটি চেঞ্জ কৰিব লাগিব কিছুমান কথা মই কমেন্টত প্ৰায় দেখা পাওঁ সেইবিলাক কাৰণে মই মাত নামাৰো কাৰণ নেগেটিভ পজিটিভ কমেন্ট বহুত আহে নেগেটিভ কমেন্ট বিলাকে কি কৰে মানুহক হতাশাত নেগেটিভ কমেন্ট আপোনালোকৰ মাজৰে পৰা বহুতৰ এনো নেগেটিভ কমেন্ট আহে গৰে নেগেটিভ কমেন্টসমূহ মই যেটো এভয়েড কৰো তথাপিও মই কিছুমান কমেন্ট দেখিলে মোৰ খং উঠে কিন্তু সেইবিলাক কাৰণতে মই এই সকলোকে নিযুক্তি দিয়ক বুলি মই নকওঁ
কাৰণ এটা সময়ত কৰিছিলো, কষ্ট যথেষ্ট কৰিছিলো, আন্দোলনো কৰিলো, বহুতে পাছ কৰি চাকৰিও ললে, কিন্তু তাৰ মই একো ফল লাভ কৰা নাই। তাৰ পৰা মই যে কিবা এটা মই ফল লাভ কৰিছো নহয়, ফল একো লাভ কৰা নাই। যাৰ কাৰণে মই কাৰোবাৰ কাৰণে যে ওলাই যাম এইটো নহয়, আচলতে মই চাই ল'ম, পৰিস্থিতি সাপেক্ষে ওলাই যাবলগীয়া হলে যাম। কিন্তু কথা হ'ল যে মই যিখিনি কাম ভাল পাওঁ, যিখিনি কাম আমাৰ অন্যায় হৈছে, সেই বিপক্ষত মই মাত মাতিম। আমাৰ লগত যিখিনি অন্যায় হৈছে যদি আমি গম পাওঁ, তেতিয়াহ'লে মই মাত মাতিম। কিন্তু আমাৰ কোনো ধৰণৰ অন্যায় হোৱা নাই এতিয়ালৈকে, যে নিযুক্তি দিবই লাগিব বুলি কথা নাই। চাব লাগিব যে আমাৰ চৰকাৰখনে কিমানখিনি কাম কৰিছে, সেইখিনি চাব লাগিব। যে নিযুক্তি দিলে নহবতো, দৰমহাটো দিব লাগিব। দৰমহা ক'ৰ পৰা দিব আপোনালোক? টেক্সটো তোলাই দিব লাগিব, একাংশক মূৰত মাৰি পেলাইতো আপোনালোক দৰমহাটো দিব লাগিব। গতিকে সেইখিনিও চাব লাগিব যে আমি নিযুক্তি যে লাখ লাখ নিবনুৱাক নিযুক্তি দিয়ক বুলি আমি কৰিলে নহব। নিযুক্তি দিলে কি হব? যেনেকে এতিয়া ধন নি আছে দমে দমে টেক্স লগাই লগাই, সেইটো আপোনালোকে গম পায়। গতিকে এটা হিচাপৰ নিযুক্তি হব লাগে, যে ক'ত ক'ত শিক্ষকৰ অভাৱ আছে তাত নিযুক্তি দিয়ক, আমাৰ ক'ব লগা নাথাকে। যদি শিক্ষকৰ অভাৱেই নাই, তাত যদি আমি নিযুক্তি দিবলৈ যদি কৈ থাকো, তেতিয়াহ'লে নহবতো। গোটেই কথাখিনি চাব লাগিব। চাই মেলি আমি কথাবোৰ মই কওঁ, যিহেতু আপোনালোকে জানেই যে মই চব কথাত মাত নামাতো। যিটো কথা নেকি ক'বলগীয়া চৰকাৰক, সেই কথাখিনিয়ে মই জনাওঁ। গতিকে মোৰ ফালে মই এইখিনিয়ে জনাইছো আপোনালোকক। আৰু বয়স পাৰ হোৱাসকলৰ ক্ষেত্ৰতো মোক কৈ আহিছে যে বয়স পাৰ হোৱাসকলৰ ক্ষেত্ৰত কি ক'ব বিচাৰে আপুনি। বয়স পাৰ হোৱাসকলৰ ক্ষেত্ৰত মই জনাব বিচাৰিছো যে আপোনালোকে চৰকাৰক অনুৰোধ কৰি চাব পাৰে, যদি চৰকাৰে যদি ভাবে যে যিবিলাক জেনেৰেল কেটেগৰী প্ৰাৰ্থী তেওঁলোকক হয়তো 40 এজলৈকে যদি দিব পাৰে, আৰু যিসকল OBC তেওঁলোকৰ কাৰণে 43, যিবিলাক ST SC তেওঁলোকৰ কাৰণে 45 কৰিব পাৰে। এইটো কৰিলে কোনো ধৰণৰ সমস্যা নহয়। একাংশই নিযুক্তি লাভ কৰিব, মানে যিসকলৰ বয়স পাৰ হৈছে তেওঁলোকে নিযুক্তি লাভ কৰিব। কিন্তু তাতকে যিসকলৰ বয়স বেছি হৈছে তেওঁলোকৰ ক্ষেত্ৰত মই ক'ব নাযাওঁ, কাৰণ তেওঁলোকে নিৰ্দিষ্ট বয়সত চাকৰিটো ল'ব লাগিছিলে, কিন্তু নিৰ্দিষ্ট বয়সত চাকৰিটো নোলোৱাৰ কাৰণে তেওঁলোকে এতিয়া সমস্যাত পৰিছে। এইখিনি সমস্যা কেৱল তেওঁলোকৰে নহয়, মানে যিবিলাকৰ এতিয়া বয়স পাৰ হ'ল 50 বছৰ 60 বছৰ হৈ গ'ল, তেওঁলোকৰ ক্ষেত্ৰতো সমস্যা আছে। তেওঁলোকে ক'ব বিচাৰে যে নিযুক্তি আমাকো লাগে বুলি। কথা হ'ল চালি জাৰি চাব লাগিব গোটেই কথাখিনি, যাৰ যোগেদিহে এতিয়া নিযুক্তি হয়। গোটেই কথাখিনি আমি চাব লাগিব। মই এইখিনি জনাইছো। নেক্সট দিনা আৰু খবৰ নিশ্চয় আপোনালোক জনাম। ধন্যবাদ। জয়।